হেল্ল' গাইজ, সকলোকে মিলি ইউটিউব চেনেললৈ ৱেলকাম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটি নতুন বিষয়। বিষয়টো হৈছে টাইম এণ্ড ৱৰ্ক, অৰ্থাৎ সময় আৰু কাম। টাইম এণ্ড ৱৰ্কৰ প্ৰশ্নৰ উত্তৰ যদি কৰিব লগা হ'লে আমি প্ৰথমে টাইম এণ্ড ৱৰ্কৰ প্ৰয়োজনীয় সূত্ৰ আৰু সম্বন্ধৰ সম্পৰ্কে জানি থোৱা উচিত। আমি এই বিষয়ে জানি লওঁ আহক তেন্তে। টাইম এণ্ড ৱৰ্ক, সময় আৰু কাম, প্ৰয়োজনীয় সূত্ৰ আৰু সম্বন্ধ। প্ৰথমে আমি চাওঁ 1 নম্বৰ, ধৰা হ'ল এটা কাম কৰে m দিনত। গতিকে এক দিনত কৰিব 1/m অংক কাম। নাম্বাৰ 2, ধৰা হ'ল এক দিনত কৰে 1/m অংক কাম। গতিকে এই কামটো সম্পূৰ্ণ কৰিব পাৰিব m দিনত। 2 নম্বৰ, যদি এটা কাম m দিনত কৰিব পাৰে আৰু b একেটা কাম n দিনত কৰিব পাৰে, তেন্তে a আৰু b একেলগে কামটো সম্পূৰ্ণ কৰিব পাৰিব mn divided by m plus n দিনত। আৰু যদি এটা কাম m দিনত কৰিব পাৰে b একেটা কাম n দিনত কৰিব পাৰে।
কৰিব পাৰে আৰু চিয়ে একেটা কাম পি দিনত কৰিব পাৰে তেন্তে এ বি আৰু চিয়ে একেলগে কামটো সম্পূৰ্ণ কৰিব পাৰিব MNP divided by MN plus NP plus MP দিনত আৰু আমি চাওঁ যদি A আৰু B এ এটা কাম M দিনত কৰিব পাৰে B আৰু C এ একেটা কাম N দিনত কৰিব পাৰে আৰু C আৰু A এ একেটা কাম P দিনত কৰিব পাৰে তেন্তে A, B আৰু C এ একেলগে কামটো সম্পূৰ্ণ কৰিব পাৰিব to MNP divided by MN plus NP plus MP আৰু ধৰা হ'ল এৰ কৰ্মদক্ষতা বিৰ কৰ্মদক্ষতাৰ দুগুণ তেন্তে ৰোমান 1 হ'ব A আৰু B এ একে সময়ত কৰা কৰ্মৰ অনুপাত হ'ব
কৰ্মৰ অনুপাত 2:1 অৰ্থাৎ আৰু এটা কৰ্ম সম্পাদন কৰোঁতে A আৰু B এ লোৱা সময়ৰ অনুপাত হ'ব 1:2 সো আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু টাইম এণ্ড অৰ্কৰ প্ৰয়োজনীয় সূত্ৰসমূহ ইয়াৰ নেক্সট ভিডিঅ'ত ব্যৱহাৰ কৰি আমি প্ৰশ্নৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। শেষত যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকে আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।